নমস্কাৰ ৰাতিপুৱা সময় চুলিটো আচুৰুৱে আৰু চুলি আচুৰুতে চুলি কিমান হৰে মোৰ আৰু কিমান কি যে মোৰ চুলি প্ৰবলেম হয় আপোনালোকৰো হয় নেকি বাৰু তেনেকুৱা দেখা পাইছে না চুলি কিছা দীঘল হলে কি হ'ব ইমান লিংলিঙিয়া মই বহুত বেছি বেয়া পাওঁ লিংলিঙিয়া চুলি কিন্তু আজিকালি মোৰে হৈছেগে আৰু বহুত ফাটিছেও দেখিছেনে বহুত ফাটিছেও আপোনালোকে দেখা পায়ে আগৰবোৰ ভিডিঅ'ত সেই ফটাৰ বা যিখিনি আমাৰ চুলি প্ৰবলেম সেইখিনি দূৰ কৰিবলৈ মই এটা আগত মাস্ক লগাইছিলো আৰু সেই মাস্কটো ঘৰুৱা মাস্কে হয় হেতু আমাৰ আইতাহঁতে লগাব কৈছিলে কিন্তু কিছুমান ব্যস্ততাৰ কাৰণে সেই মাস্কটো ইমান একদিন বহু বছৰ ধৰি লগোৱাই নাই বহু বছৰ ধৰি বুলিয়ে ক'ব পাৰি 3 বছৰ 4 বছৰ লগোৱাই নাই সেই মাস্কটো কিন্তু আজি ভাবিলো সেই মাস্কটো লগাও আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিহেতু মহিলাসকলৰ চুলিটোৱে মেইন চুলিখিনি বেয়া হলে মহিলাসকলৰ বেয়া পায় হয়নে যিহেতু ময়ো বহুত বেছি ভাল বেয়া পাওঁ চুলি লিংলিঙিয়া হলে তো মই ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ যদি আপোনালোকৰ এনেকুৱা চুলি প্ৰবলেম আছে মোৰ যিখিনি প্ৰবলেম সেইখিনি যদি আপোনালোকৰো আছে দেন আপোনালোকৰো কিছু অলপ চলপ হ'লেও সহায় হ'ব তো বলক আপোনালোকক সেই হোম ৰেমেডিটো দেখাওঁ মই পেষ্ট লগাম বুলি কৈছিলো হেতু হৈছে এটো মই পিহি থৈছো গ্ৰাইণ্ড কৰি থৈছো মিক্সাৰত আৰু আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলে এই গ্ৰাইণ্ডটো কিহৰ হয় যদি নাইছো আপোনালোকে আগৰ ভিডিঅ'টো চালেই হয় এটো গ্ৰাইণ্ডটো হৈছে জবা ফুলৰ পাত সকলোৱে চাগে জবা ফুলৰ পাতটো চিনি পাব কিছুমানে যদি নাপায় দেন মই কিনাৰত বা পাছৰ ভিডিঅ'ত লগাই দিম জবা ফুলৰ পাতটো কোনটো জবা ফুল লগাইছো জবা ফুলৰ বহুত টাইপ থাকেতো হেতু কাৰণে আৰু এতিয়া এই পেষ্টখিনি লগাই লওঁ তাৰপিছত মই আপোনালোকক ইয়াৰ গুণাগুণখিনি বা ইয়াৰ যিখিনি আমাৰ চুলিৰ কাৰণে উপকাৰী সেইখিনি কথা মই আপোনালোকক জনাম প্ৰথমতে এইটো লগাই লওঁ প্ৰথমতে আপোনালোকক জবা ফুলৰ গছজোপা দেখাই দিওঁ এইজোপাই হৈছে জবা ফুলৰ গছজোপা যিটো থোপা থোপাকৈ জবা ফুল ফলে তাৰ পাতটো ল'ব মই কোমল পাতকেইটা লৈছোঁ দেখা পাইছেনে কোমল পাতটো বেছিকৈ ল'ব আৰু এতিয়া মই চুলিখিনি ফনিয়াই লৈছোঁ যিকোনো মাস্ক লগোৱাৰ আগত আপোনালোকে চুলিখিনি ভালদৰে ফনিয়াই ল'ব আৰু এতিয়া মই মাস্কটো গুৰিত লগাব লৈছোঁ দেখা পাইছে গুৰিত মাস্কটো আপোনালোকে চুলে অলপ পিছল পিছল অনুভৱ হ'ব সেই বুলি নলগাকৈ নাথাকিব ইয়াৰ বিশেষ এটা ৰহস্যই থাকে পিছল পিছল হোৱা কাৰণ যিহেতু মাস্কটো পিছল হ'লে চুলিৰ কোমলতাটো বাঢ়িবই সেইটো কাৰণে আপোনালোকে এনেদৰে গুৰিত লগাই যাব মই যেনেদৰে লগাইছোঁ তেনেকৈ লগাই যাব বা আপোনালোকে যেনেকৈ সুবিধা পায় তেনেদৰে লগাব আৰু এই মাস্কটোৰ গুৰুত্বপূৰ্ণ কথা কেইটামান মই কৈ দিছোঁ এই মাস্কটো লগালে আপোনাৰ চুলিৰ উজ্জ্বলতা বাঢ়ে চুলিৰ উজ্জ্বলতাটো বাঢ়িবই আৰু তাৰ লগতে যিখিনি মহিলাসকলৰ চুলি গ্ৰ' নহয় বুলি ক'বা চুলি নাবাঢ়ে বা পুৰুষসকলৰ চুলি নাবাঢ়ে তেওঁলোকে এই মাস্কটো লগাব পাৰে এই মাস্কটোৱে চুলি গ্ৰ' হোৱাত বহু পৰিমাণে সহায় কৰে যিহেতু ময়ে এইটো প্ৰুফ পাইছোঁ সেইটো কাৰণেহে আপোনালোকক কৈছোঁ আৰু চুলি সৰা যিখিনি সমস্যা চুলি এতিয়া যিহেতু বহুত মহিলাৰে সৰে সেই সমস্যা বহু পৰিমাণে আপোনালোকৰ দূৰ কৰিব আৰু চুলি গ্ৰ' হোৱাতটো বহু পৰিমাণে আপোনালোকক সহায় কৰিব যিহেতু বহু মহিলাসকলৰ চুলি গ্ৰ' নহয় বা তেওঁলোকৰ সেই গ্ৰ' নোহোৱাৰ ফলত বহুত চিন্তা হয় সেইটো কাৰণে আপোনালোকে এইটো মাস্ক এবাৰ লগাই চাবচোন দেখা পাইছে এতিয়া মই চুলি পুৰা লগাই থৈছোঁ ভালকে লাগিছেনে নাই লগা নাজানো বাৰু ভিডিঅ'টোত আপোনালোকে ধৰিব পাৰিব বাৰু মই পিছফালে অলপ দেখাই দিছোঁ আপোনালোকক এয়া দেখিছেনে লগাই দিছোঁ আপোনালোকে এই মাস্কটো মানে এই ঘৰুৱা মাস্কটো লগাবচোন বিৰাটেই ভাল হয় মই আপোনালোকক জনাইছোঁ নহয় বহুত ভাল হয় মই আগতেও লগাইছোঁ 3 বছৰমান আগতে লগোৱা হয় তথাপিতো বহুত বেছি ভাল হয় ইয়াৰ গুণাগুণখিনিতো মই কৈয়ে দিছোঁ আপোনালোকে লগাব আৰু এতিয়া শুকাই লওক শুকাই পেলাই ধুই পেলাই আপোনালোকক দেখাই আছোঁ আপোনালোকে দেখিলেই গম পাব যে কিমান এই মাস্কটো আমাৰ চুলিৰ বাবে উপকাৰী হয় তাৰ লগতে মই আপোনালোকক আজি স্কিন কেয়াৰ টিপছ এটা দিম বহুত মানে বহুত সাধাৰণ হয় এটা আপোনালোকৰ ঘৰত থাকিবই বহুত সাধাৰণকৈ বনোৱা হয় বহুত কম এটা ইমানকণি বস্তুৰে স্কিনৰ আপোনালোকে কিমান ধুনীয়াকৈ এফেক্ট কৰে সেইটো মই আপোনালোকক দেখাম কিন্তু প্ৰথমতে মই চুলিখিনি ধুই লওঁ তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ ভাবিলোঁ আপোনালোকৰ লগত এটা ৰেচিপি শ্বেয়াৰ কৰোঁ ৰেচিপি শ্বেয়াৰ নকৰাকৈ আপোনালোকৰ লগততো থাকিব নোৱাৰোঁ
এইটো কাৰণে ভাবিলোঁ মেৰিগ'ল্ড বিস্কুটেৰে পিঠাকে বনাই চাওঁচোন আজি। মেৰিগ'ল্ড বিস্কুটেৰে পিঠা কেনেকৈ বনাব পাৰি মই আপোনালোকক শিকাব। এতিয়া দেখিছেনে মেৰিগ'ল্ড বিস্কুটখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এতিয়া মই গ্ৰাইণ্ড কৰিম কল আৰু গুড়। এয়া চেনিকল হয়, যিহেতু কাতি বিহুত থাকি গৈছিলে চেনিকল, সেইকাৰণে মই বহু পৰিমাণে চেনিকলৰ ৰেচিপিখিনি এইকেইদিন দিয়ে আছোঁ। আপোনালোকে দেখা পাইছে। আগৰ ৰেচিপিটো যদি নাই চোৱা মই ওপৰত আই বাটনত দি দিছোঁ, নহ'লে ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু এতিয়া মই ইয়াত দিছোঁ ঘিউ, দেখা পাইছে ইয়াত অলপ ঘিউ দি দিছোঁ আৰু এইখিনি গ্ৰাইণ্ড কৰি ল'লোঁ। এতিয়া মই মেৰিগ'ল্ড বিস্কুটখিনি অলপ ইলাচি দিছোঁ আৰু ইয়াত দিছোঁ যিখিনি কলৰ মিশ্ৰণখিনি, কল আৰু গুড়ৰ মিশ্ৰণখিনি যিখিনি মই গ্ৰাইণ্ড কৰিছিলোঁ সেইখিনি দি দিছোঁ আৰু ইয়াত অলপ পানী মিক্স কৰি দি দিছোঁ। আপোনালোকে গৰম পানী ল'লেও হ'ব বা আপোনালোকে নৰ্মেল পানী ল'লেও কোনো কথা নাই। এতিয়া মই ধুনীয়াকৈ এনেদৰে মিক্স কৰি ল'ম। যদি আপোনালোকৰ মিক্স কৰা লেপখিনি টাইট হয় তেতিয়া আপোনালোকে আৰু অলপ পানী দিব, কিন্তু ইমান বেছি পানী দি আপোনালোকে বেছি পনীয়া কৰি নেপেলাব, তেতিয়া আপোনালোকে পিঠাটো খাবলৈ ভালো নহ'ব আৰু পিঠাটো ভালদৰে নুঠিব। হয়তো আপোনালোকে চাউলৰ পিঠাগুড়ি খাইছে আৰু ইয়াত মই দেখা পাইছে বেকিং পাউডাৰ দিছোঁ অলপ। আৰু মই এটা কথা কৈ দিওঁ আপোনালোকে হয়তো ভাবিছে বিস্কুটৰো পিঠা খাব পাৰি নে? হয়, বিস্কুটেৰো পিঠা খাব পাৰি ভালকৈ বনালে। আৰু এতিয়া মই ধুনীয়াকৈ এয়া দেখিছেনে মিশ্ৰণটো কিমান ডাঠ কৰিছোঁ, কিমান পৰিমাণে ডাঠ কৰিছোঁ। আৰু এতিয়া মই বনাব ল'ম। এতিয়া মই পেন এখনত এনেদৰে দি দিছোঁ পিঠাখিনি লাহে লাহে আৰু এতিয়া মই বনাই লওঁ। তাৰপাছত আপোনালোকক দেখাই আছোঁ বনাই পেলাই। এতিয়া বহু পৰিমাণে দেখিলে হৈয়ে গ'ল আৰু এইখিনিয়ে হৈছে পিঠা। আৰু আপোনালোকক লাষ্টত দেখাইছোঁ পিঠাকেইটা দেখিবলৈ কেনেকুৱা হ'ল। এতিয়া হৈছে 6টা আৰু মই আপোনালোকক বিউটি টিপছ এটা দেখাম বুলি কৈছিলোঁ। সেইটো আছে ফ্ৰিজৰ পৰা উলিয়াই লওঁ, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ। এইটো হয়, এইটো কি আপোনালোকে ধৰিব পাৰিছেনে? এইটো হৈছে কি বাৰু আপোনালোকে ধৰিব পাৰিছেনে? এইটো হৈছে গ্ৰীণ টি পেকেট আৰু এইটো হৈছে ব্ৰক বণ্ডৰ হয়। আপোনালোকে যি টি গ্ৰীণ টি ল'লে হ'ব আৰু এইটো আমি কেনেদৰে ইউজ কৰিব পাৰোঁ মুখত মই আপোনালোকক দেখাই আছোঁ। মই কেনেদৰে ইউজ কৰোঁ আপোনালোকক দেখা। আন্ধাৰ হৈ আছে বাৰু, মানে লাইটটো দি দিয়াচোন। মই আপোনালোকক দেখাম কেনেদৰে ইউজ কৰে। আপোনালোকৰ এইটো গ্ৰীণ টি এনেদৰে ফ্ৰিজত থৈ ইউজ কৰিব পাৰে, কিন্তু মই প্ৰথমতে আপোনালোকক কেনেকৈ লগাই সেইটো দেখাই দিছোঁ। এই গ্ৰীণ টি পেকটোৱে আমাৰ বহু পৰিমাণে স্কিনৰ যিখিনি প্ৰব্লেম, ডাৰ্ক চাৰ্কেল, আমাৰ স্কিনৰ কিছুমান গুটি হয়, সেইখিনি আমাৰ বহু পৰিমাণে এই গ্ৰীণ টিটোৱে আমাক হ্ৰাস কৰে। গ্ৰীণ টি মুখত আমাৰ দেহৰ বাবেও বহুত উপকাৰী হয়। ঠিক তেনেকৈ আমাৰ মুখতো আমি এনেদৰে ইউজ কৰিব পাৰোঁ আৰু মুখখন বহুত চাফাও দেখায়। আৰু আমাৰ যিখিনি ডাৰ্ক চাৰ্কল বা চকুৰ তলৰ কিছুমানৰ ডাৰ্ক থাকে, চকুৰ তলত দাগ বহে, তেওঁলোকৰ যিখিনি সমস্যা সেইখিনি বহু পৰিমাণে হ'লেও হ্ৰাস হ'ব বুলি মই ভাবোঁ। আপোনালোকেও লগাই চাবচোন এই গ্ৰীণ টি পেকটো, কাৰণ বহুত সহজ হয়, ফ্ৰিজত থৈ দিলে হৈ যায়। সেইটো কাৰণে মই আপোনালোকক দেখাই চালোঁ। গ্ৰীণ টিটো মই কেনেদৰে লগালোঁ আপোনালোকে দেখিলেনে? ভাইটিয়ে কৈ দিছিলে ভিডিঅ'টো অলপ বেয়া হ'ব পাৰে, মই তথাপিতো আপোনালোকক কৈ দিছোঁ। এই গ্ৰীণ টিটো আমি এনেদৰে ফ্ৰিজত থৈ দিব লাগিব। মই থৈছিলোঁ আপোনাৰ 4 ঘণ্টা মানে থৈছিলোঁ আৰু ফ্ৰিজত থৈ মই অলপ পানী এনেদৰে মিক্স কৰি লৈছোঁ আৰু মিক্স কৰি মুখত এনেদৰে মাছাছৰ নিচিনাকৈ লাহে লাহে ডেপকৈ এনেদৰে লগাই দিছোঁ। দেখা পাইছে মুখখনত অলপ পানী টাইপ হৈ আছে। গ্ৰীণ টি আমাৰ মুখৰ কাৰণেও বহুত বেছি ভাল। এনেদৰে যদি আপোনালোকে চাহৰ লগত খোৱা গ্ৰীণ টিও যদি থৈ দিয়ে আপোনালোকে সেইটোও থ'ব পাৰে, কিন্তু মই এইটো ডাইৰেক্ট থৈ দিয়া হয়, খোৱা নহয় বাৰু।
আমাৰ মুখৰ কাৰণে বহুত উপকাৰী হয় আমাৰ ডাৰ্ক সাৰ্কেল যিখিনি সেইখিনি উপকাৰী হয় আমাৰ ডাৰ্ক সাৰ্কেলবোৰ বা মুখৰ আন আন বিভিন্ন সমস্যাসমূহ সেইখিনিও আমাৰ গ্ৰীণ টি আমাৰ মুখৰ বাবে উপকাৰী হয় তো ভিডিঅ'টো আপোনালোকে গম পালে যে আমি গ্ৰীণ টি আমাৰ মুখৰ বাবে কিমান উপকাৰী হয় খোৱাৰ লগতে দেহৰ লগতে আমাৰ মুখৰ বাবেও বহুত উপকাৰী হয় তো ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব যিমান পাৰে আৰু আপুনি যদি মোৰ ভিডিঅ'টো পোন প্ৰথমবাৰৰ বাবে চাইছে দেন প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব